কোভিডকালীন জটিল পৰিস্থিতি, ব্যৱসায় বাণিজ্যৰ অভাৱনীয় মন্দা অৱস্থাৰ মাজতে অসমলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে এগৰাকী অসমীয়া উদ্যোগীয়ে। যুৱ উদ্যোগী ব্যৱসায়ী অসম কন্যা পল্লৱী ডেকাই মহাৰাষ্ট্ৰৰ মুম্বাইত লাভ কৰিছে আইকনিক গোল্ড এৱাৰ্ড। গুৱাহাটী মহানগৰীৰ আগশাৰীৰ পৰম্পৰাগত থলুৱা খাদ্যৰ ৰেষ্টুৰেণ্ট তথা ব্যৱসায়িক প্ৰতিষ্ঠান খৰিকাৰ স্বত্বাধিকাৰী পল্লৱী ডেকাই লাভ কৰিছে 2021 বৰ্ষৰ আইকনিক গোল্ড এৱাৰ্ড। কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়েৰে গুৱাহাটীৰ মাজমজিয়াত 2007 চনত পল্লৱী ডেকাৰ পিতৃ নিৰুদ ডেকাই গঢ়ি তুলিছিল তেওঁৰ সপোনৰ ব্যৱসায়িক প্ৰতিষ্ঠান খৰিকা। 14 বছৰীয়া এই যাত্ৰাত খৰিকাক নতুন গতি প্ৰদান কৰিছে যুৱ উদ্যোগী তথা ব্যৱসায়ী পল্লৱী ডেকাই। খৰিকা একচুৱেলি আপোনাৰ 2007ত হৈছিলে, মোৰ দেউতাই আৰম্ভ কৰিছিলে। তেতিয়া বাৰু মই বহুতেই সৰু আছিলোঁ, কিন্তু ষ্টাডি কৰি আছিলোঁ। মই হোটেল মেনেজমেণ্ট কৰিছিলোঁ। হোটেল মেনেজমেণ্ট কৰি উঠি মোৰ 2017ত খৰিকাৰ লগত মোৰ ইনভলভমেণ্ট হ'ল। 2017ত মোৰ দেউতাও ঢুকালে মে' মান্থত। দেউতা ঢুকোৱাৰ পিছত মই কমপ্লিটলি ইয়াৰ কেয়াৰ এটা ল'লোঁ আৰু আজি 5 years হ'ল। 5 yearsত মই চলাই আছোঁ এতিয়া। আৰু এই চলোৱাখিনি গোটেই কাষ্টমাৰৰো ছাপোৰ্ট, মোৰ ফেমিলি বুলি ক'লে মোৰ গোটেই ষ্টাফটো মোৰ ফেমিলি, তেওঁলোকৰ ছাপোৰ্টৰ কাৰণে আজি এই লেভেলটোত আছোঁ বা এইখিনি ছাকচেছ কৰিব পাৰিছোঁ। কেতিয়াও ছাকচেছটো স্মুথ নহয়। ছাকচেছ লেভেলটোলৈ যাবলৈ সদায় উজতি খাবলগীয়া হয় আৰু বহুত ধৰণৰ ট্ৰাবলছ হৈছে। ডিউৰিং ক'ভিড পিৰিয়ডতো মোৰ ট্ৰাবল হৈছে। ইয়াতে এইটো ৰেণ্টেড হয়, ৰেণ্টেডৰ কাৰণে বহুত প্ৰব্লেম হৈছিলে, এতিয়াও চলি আছে তেনেকুৱা প্ৰব্লেমবোৰ। বাট ৰিক্স এটা লৈ বিজনেছ কৰিছোঁ যেতিয়া ৰিক্স এটা লৈ আমি চলাবই লাগিব। নহ'লে ইয়াত মোৰ ষ্টাফ বুলি ক'লে 40-35 জন আছে, কাৰণ মোৰ লগতে তেওঁলোকৰ ফেমিলিও চলে। গতিকে তেওঁলোকৰো এটা কথা হয় যে তেওঁলোকে এইখনৰ পৰাই চলি আছিলে। যদি ঘপককৈ মই যদি এতিয়া বন্ধ কৰি দিওঁ যে মোৰ ক'ভিডত ইমান লছ হৈছে বুলি কয়, মই বন্ধ কৰিলে তেওঁলোকৰো এটা পেটত এটা লাখ মৰাৰ নিচিনা হয় আৰু ক'ব গ'লে। তো এইটো কাৰণে মই ভাবিলোঁ যে নহয়, ৰিক্স যেনেকৈ হওক, যিমানখিনি দূৰ চলে যি আহে তেনেকৈ চলাই আছোঁ। 2007 চনৰ পৰা পিতৃৰ পদাংক অনুসৰণ কৰি আগবঢ়া উচ্চ শিক্ষিতা পল্লৱী ডেকাই 2017 চনৰ পৰা খৰিকাৰ স্বত্বাধিকাৰী হিচাপে দায়িত্ব পালন কৰি আছে। ৰেষ্টুৰেণ্টৰ অপাৰেটিং টাইমত মই নিজেই থাকোঁ। যদি আপোনালোকে কেতিয়াবা আহে দেখা পাব, ইয়াত মই নিজে থাকোঁ। চ' যিদৰে মোক কাষ্টমাৰৰ লগত মোৰ এটা ইনভলভমেণ্ট থাকে, তেওঁলোকে যেনেকৈ মৰম এটা দিয়ে। বহুত কাষ্টমাৰ আহে শিৱসাগৰ, লখিমপুৰ, ডিব্ৰুগড়ৰ পৰা আহে। তেওঁলোকে আহি যেতিয়া ইয়াতে খাই কিনে বহুত ভাল পালোঁ দেই ভণ্টি, বহুত ভাল পালোঁ বুলি কয়, তেতিয়া মোৰ সেই বস্তুটো মানে এটা ব্লেছিং যেন লাগে। আৰু চাগে আজি গোটেই অসমবাসীৰ লোকৰ এটা আশীৰ্বাদ আছে বা মোক ভাল পায়, মৰম কৰে, সেইটোৰ কাৰণে চাগে মই আজি ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ। আৰু আশাও কৰোঁ ভৱিষ্যতলৈকে তেওঁলোকে এই মৰমটো যাতে খৰিকাক দি যায় আৰু আমি আগুৱাই যাব পাৰোঁ। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে খাদ্যৰ সোৱাদ লোৱা খৰিকা নিৰ্বাচিত হৈছিল পৰম্পৰাগত খাদ্যৰ বিশেষ ৰন্ধন পাৰদৰ্শিতাৰ শিতানত। ৰাষ্ট্ৰীয় পৰ্যায়ৰ আইকনিক এৱাৰ্ডছ বঁটা সেইবাবে এই ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে লাভ কৰিছে। ইয়াতে আপোনাৰ সৰু ল'ৰা ছোৱালীৰ পৰা একদম বুঢ়া আইতা ককালৈকে আহে আৰু তেওঁলোকৰ বহুত মেমৰিজ, বহুতে ইয়াতে খৰিকাক লৈ জড়িত থাকে। তেওঁলোকে কয় মানে খৰিকাক আমি অমুক বছৰৰ পৰা আমি ইয়াতে আছোঁ, খাইছোঁ, লৈছোঁ, ল'ৰা ছোৱালী ডাঙৰ হ'ল, তেনেকৈ বুলি কয়। বহুত ভাল লাগে। খৰিকা এতিয়া ক'ব গ'লে অসমৰ চবৰে মুখে মুখে নাম আছে খৰিকা। চ' ডেফিনেটলি মই আগবঢ়াম খৰিকাক, আপোনালোকে এটা আশীৰ্বাদ কৰিলে হ'ল। মহাৰাষ্ট্ৰৰ মুম্বাইত যোৱা 25 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত খৰিকাৰ স্বত্বাধিকাৰী পল্লৱী ডেকাই এই বঁটা গ্ৰহণ কৰে। আইকনিক গোল্ড এৱাৰ্ডে মোক এই প্লেটফৰ্মটো দিয়াৰ কাৰণে তেওঁলোকক বহুতেই ধন্যবাদ। আৰু মই নেক্সট টাইমলৈকেও যাতে এই ৰেচপেক্টটো ৰাখিব পাৰোঁ, মই নিশ্চয় সেইটো ট্ৰাই কৰিম। খৰিকাৰ এই দীঘলীয়া যাত্ৰাত নানান প্ৰত্যাহ্বান নেওচি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা অসমীয়া যুৱ উদ্যোগী তথা ব্যৱসায়ী পল্লৱী ডেকা নতুন প্ৰজন্মৰ বাবে এক প্ৰেৰণা। মহিলা বুলি ক'লে যে মহিলা কেতিয়াও উইক নহয়। তেওঁলোকে সকলো যিকোনো এটা
প্লেটফৰ্মত গ'লে তেওঁলোকে সদায় ষ্ট্ৰংলি কামটো কৰিবই আৰু মোৰ বিশ্বাস যে যিকোনো মহিলাই এইটো নিজক কেতিয়াও ভাবিব নালাগে যে মই কামটো কৰিলে নোৱাৰিম, মই অকলে আছোঁ, মই কৰিব নোৱাৰিম, অকলে ময়ো আছোঁ, কিন্তু মই অকলে কৰি আহিছোঁ আৰু কেতিয়াও এইটো এটা হেৰি হ'ব নালাগে মানে মই নোৱাৰিম, কৰিবলৈ নোৱাৰিম, এইটো নহয়। মই এটা বস্তুৱে জানিব লাগে যে মোৰ এইটো মটিভ, মই এই মটিভটোলৈ যাবই লাগিব, চাহে মোৰ সেইটো আপোনাৰ অকণমান যাওঁতে হয়তো পৰিব পাৰোঁ য'ত খাই, কিন্তু আপুনি ছাকচেছ হ'বই। আৰু সকলো পঢ়ি থকা ল'ৰা ছোৱালী যিবোৰ আছে তেওঁলোকৰ নিজৰ মটিভটো, নিজৰ এইমটো যদি ষ্ট্ৰং কৰি ৰাখে তেওঁলোকে ডেফিনেটলি সেই ছাকচেছটো লাভ কৰিব। অসমীয়া থলুৱা খাদ্যাভাসক বিশেষ গুৰুত্ব প্ৰদান কৰি তেওঁ গঢ়ি তোলা খৰিকাত উত্তৰ পূব ভাৰতৰ কেইবাটাও জনজাতি আৰু জনগোষ্ঠীৰ খাদ্য পৰম্পৰাৰো সোৱাদ গাঢ়কে ল'ব পাৰে। কোভিডকালীন হতাশাৰ মাজতো অসমৰ এগৰাকী যুৱ মহিলাই লাভ কৰা এই সফলতা স্বাভাৱিকতেই ৰাজ্যখনৰ বাবে এক ইতিবাচক খবৰ।